আজিৰ দৰে তাহানিৰ যুগত নিজৰ মংগল কামনা কৰাৰ লগতে ওচৰ চুবুৰীয়াৰো মংগল কামনা কৰা প্ৰথা প্ৰচলন আছিল। সেয়ে বসন্ত উৎসৱত সংক্ৰান্তিৰ 7 দিন ধৰি ডেকা বুঢ়াসকলে গৃহস্থৰ মংগল কামনা কৰিছিল। মংগল কামনা কৰোঁতে তেওঁলোকে গীত নৃত্য আৰু বাদ্য সংগত কৰিছিল। বিভিন্ন গোষ্ঠীৰ মাজত এই প্ৰথা প্ৰচলন আছিল। কালক্ৰমত সেই প্ৰথাই আজিৰ হুঁচৰিৰ ৰূপ ল'লে। বৰ্তমান বৃদ্ধ লোকে হুঁচৰিত অংশগ্ৰহণ নকৰে বাবে ই ডেকাহঁতৰ মাজতে সীমাবদ্ধ হৈ ৰৈছে। আজিকালি হুঁচৰি দলবোৰে পৰম্পৰা ৰক্ষাৰ বাবে বৃদ্ধৰ সাজত হাতত লাঠি, লেম আৰু ছাতি লৈ মাত্ৰ এজন লোকেহে অংশগ্ৰহণ কৰা দেখা যায়। বয়সীয়া লোকজনৰ হাতত লাও বেঙেনা টুকুৰাৰ মালা থাকিব আৰু মাখিয়তী দীঘলতী ৰখাৰ উপৰিও কান্ধত এখন মোনা বা জোলোঙা থকা দেখা যায়। অৱশ্যে কোনো কোনো ঠাইত ইয়াৰ ব্যতিক্ৰম হোৱাও দেখিবলৈ পোৱা যায়। হুঁচৰি প্ৰতিযোগিতাৰ নিয়মসমূহ, কিছুমান নিয়ম আছে হুঁচৰি প্ৰতিযোগিতাৰ। এই নিয়ম সম্পৰ্কে মই উল্লেখ কৰিছোঁ। হুঁচৰি দলত কোনো ছোৱালী বা গাভৰুৰ স্থান নাই। হুঁচৰি গোৱা দলত এজন হ'লেও বয়োজ্যেষ্ঠ বা বৃদ্ধ লোক থাকিব লাগে। ইয়াত অংশগ্ৰহণ কৰা লোকৰ কোনো ধৰা বন্ধা নিয়ম নাই। ই হ'ল অতি গাম্ভীৰ্যপূৰ্ণ, শৃংখলাবদ্ধ আৰু আধ্যাত্মিক গীত মাতৰ অনুষ্ঠান। ইয়াত বয়োজ্যেষ্ঠ লোক এজনতকৈও বেছি থাকিব পাৰে। বয়োজ্যেষ্ঠ লোক এজনতকৈও হুঁচৰি দলত বেছি থাকিব পাৰে। পোচাক পাতিৰ ক্ষেত্ৰত এনেকুৱা, বয়োজ্যেষ্ঠ লোকজনৰ মূৰত পাগুৰি, হাতত এডাল লাঠি আৰু এটা জ্বলন্ত হাতলেম থাকিব হাতত। ইয়াৰ লগতে থাকিব দীঘলতী, মাখিয়তী আদিৰ লগত ৰাখিব পাৰে আৰু কি লাও বেঙেনাৰ টুকুৰাৰ মালাও ৰাখিব পাৰে আৰু লগত এটা ছাতি থাকিব। কান্ধত এখন জোলোঙা বা মোনা আৰু গলৰ দুয়ো কাষে বুকুৰ পিনে ওলমি থকাকৈ ফুলাম গামোচা থাকিব। পিন্ধনত কলা ফুল ঢকাকৈ, ভৰিৰ কলা ফুল ঢকাকৈ চুৰিয়া আৰু কামিজ বা পাঞ্জাবী চোলা পৰিধান কৰিব পাৰে। কলা ফুল ঢকা আৰু আঁঠুৰ তলত যাব লাগিব তেনেকুৱাকৈ চুৰিয়া পৰিধান কৰিব লাগিব। লগতে কি কৰিব লাগিব, চুৰিয়া পিন্ধাৰ উপৰিও কামিজ বা পাঞ্জাবী চোলা পৰিধান কৰিব পাৰে। প্ৰতিজন হুঁচৰি গোৱা বা নচা ডেকাৰ গলত দুয়ো কাষে বুকুৰ পিনে ওলমি থকাকৈ ফুলাম গামোচা থাকিব লাগিব। ভৰিৰ কলা ফুল আঁঠুৰ তলভাগ ঢকাকৈ চুৰিয়া আৰু বিহু চোলা নতুবা বগা বা মুগা ৰঙৰ কামিজ বা পাঞ্জাবী চোলা পৰিধান কৰিব লাগে। ডেকাসকলৰ মূৰত ফুলাম গামোচাও ল'ব পাৰে, অৰ্থাৎ ফুলাম গামোচাৰ পাগুৰি মাৰিব পাৰে ডেকাসকলে। হুঁচৰি দলক আদৰি অনাৰ পিছত গৃহস্থক হৰিত ধ্বনি দি হুঁচৰি গীত পদবোৰ
অতি গাম্ভীৰ্যপূৰ্ণভাৱে আৰম্ভ কৰিব। আধ্যাত্মিক গীত পদ, আশীৰ্বাদ আৰু বিহু মৰা, এইকেইটা দিশ প্ৰধানকৈ প্ৰতিফলিত হোৱাকৈ লক্ষ্য ৰাখি হুঁচৰি গোৱা প্ৰয়োজন। হুঁচৰি গোৱা আৰু নচা আদি সকলো দিশতে বিহুৰ ঐতিহ্য ৰক্ষা কৰি চলা উচিত। হুঁচৰি গোৱাৰ শেষত গৃহস্থৰ কুশল কামনা কৰি সামৰণি মৰা প্ৰয়োজন। এইখিনি কথা মনত ৰাখিব লাগিব। হুঁচৰি গোৱাৰ পিছত গৃহস্থৰ অনুমতি সাপেক্ষে বিহু পৰিৱেশন কৰিব পাৰিব। বিহু পৰিৱেশন কৰোঁতে হুঁচৰি বিহুৰ লগত খাপ খোৱাকৈ গীত মাতেৰে মাৰ্জিতভাৱে বিহু পৰিৱেশন কৰিব পাৰিব। হুঁচৰিত ঢোল, টকা, তাল, ভোৰ তাল অৰ্থাৎ ডাঙৰ তাল, পেঁপা আদিৰ উপৰি আৱশ্যক বোধে শংখ, বৰকা আদি ব্যৱহাৰ কৰিব পাৰে। ঢোলত বিহুৱান থাকিব। হুঁচৰি গাওঁতে ঢোলৰ চেওৰ লগত ৰজিতা খুৱাই হাতৰ চাপৰি বজাব। হুঁচৰিত খৰা চেও, কছাৰী চেও আৰু ধেমেলীয়া চেও আদি ব্যৱহাৰ কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত সামৰণি মৰাৰ প্ৰয়োজন। হুঁচৰি নাচত আঁঠু ভঙাৰ ওপৰত গুৰুত্ব নিদি সাধাৰণভাৱে কঁকাল ভাঙি নচা প্ৰয়োজন। গৃহস্থই ধূপ, দীপ, নৈবেদ্য আদিৰে হুঁচৰি দলক আদৰি অনা আৰু হুঁচৰি দলে গৃহস্থৰ কুশল কামনা কৰি জয়ধ্বনিৰে হুঁচৰি আৰম্ভ কৰা কাৰ্য প্ৰতিফলিত হ'ব লাগে। আকৌ হুঁচৰিৰ শেষতো দলে কুশল কামনা কৰি হৰিধ্বনি জনোৱা আৰু গৃহস্থই সেৱা জনাই আশীৰ্বাদ লোৱাৰ পিছত গুৱা পাণ আদিৰে মাননি আগবঢ়োৱা কাৰ্য প্ৰতিফলিত হোৱা অতি বাঞ্ছনীয়। এইখিনি কথা সকলোৱে মনত ৰখা উচিত। আজিলৈ ইমানকে হুঁচৰিৰ সম্পৰ্কত কৈ মই সামৰণি মাৰিছোঁ। নমস্কাৰ।